হেল্ল' গাইজ, কি খবৰ? আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। কালি কৈছিলোঁ যে আমাৰ বংঘৰ ককা এজনৰ আজি সকাম আছে বুলি। আমি এতিয়া সকামলৈ যাবলৈ ওলাইছোঁ। নাযাওঁ বুলি আহিছোঁ, নাযাওঁ কৰি বোলো মাহঁতে ক'লে বৈ নগ'লে বেয়া হ'ব কথাটো, সেইকাৰণে বোলো ওলাইছোঁ যাবলৈ। এইফালে মা বাবু ৰেডি হৈ গ'ল যাবৰ কাৰণে সকামলৈ। ক'ত যোৱা? আমি তেনেহ'লে যাওঁ সকামলৈ। সকামত কি দেখাব পাৰোঁ আপোনালোক দেখুৱাম, গতিকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ একেলগে চাই যাব। আমি এতিয়া খুৰীহঁতৰ ঘৰত আহি সোমাইছোঁহি। এইফালে মানে মাহঁতে কিবা কথা পাতি আছে, ওলাইছে যাবলৈ, গতিকে আমি এতিয়া যাওঁ। হাই, আমি এতিয়া সকামৰ ঘৰৰ পৰা আহিলোঁ। আইতাও আহিলে আমাৰ লগতে। আমাৰ ঘৰত চবেই গৈছিলোঁ, আইতা, মই, খুৰা, তাৰপিছতে আমাৰ মা, দেহা, মই। তাৰপৰা এতিয়া খুৰাহঁতৰ ঘৰত অকণমান দেৰি সোমাইছোঁ। সি মানে আমাৰ খুৰা লাডু ঘৰৰ গাড়ী এখন আছে, সেইখন খেলিব লাগে। সি খেলিবলৈ নেখেলাকৈ ঘৰলৈ নাযায়। বোলো অকণমান খেলিলে, অকণমান দেৰি মই বহি দিওঁ। খালি খুব গৰম পৰিছে, বতৰটো একেবাৰে মানে কেনেকুৱা কৰিছে, এবাৰ ৰ'দ দিছে, এবাৰ ধিমাইছে, বৰষুণে দিব চাগে, মানে চাই গৈ থাকিম। এয়া আমাৰ বাবুৱে মমায়েকৰ গাড়ী চলাবলৈ লৈছে। শুন, কাৰ গাড়ী চলাইছা? হা? ধুনুমামাই মাৰিবহি তোমাক, ৰ'বা। মাৰিব নাই? নেমাৰে। খেলিবাই নি? এইটো বনাই আছে ঘৰ। আৰু অকণ চলাই দিয়া, দেখাই দিয়া আকৌ। আজি যিহেতু এতিয়া সকাম খাবলৈ গৈছিলে আমাৰ বংশ মানে ককা এজনৰ ভাগৰ, কিন্তু মনত পৰিলে আমাৰ নিজৰ ককালৈ। সেইকাৰণে মনটো অকণমান বেয়া লাগিছে, যিহেতু মানে ককা সৰুৰ পৰা পোৱা যে মানে বহুত মানে মনটো বেয়া লাগিছে নিজৰ ককালৈ মনত পৰি পিনি। যিহেতু মানে বংশ ককা সকাম খাবলৈ গ'লোঁ, এতিয়া আমাৰ নিজৰ ককাও সকাম আহি আছে। মই আপোনালোকক সকাম দেখুৱাম বহুত, কিন্তু মই আপোনালোকক আমাৰ নিজৰ ককাৰ মানে আমাৰ পাপা যিজন দেউতাক, তেখেতৰ মই ফটো আপোনালোকক দেখুৱাম, আৰু লগতে আইতা ফটো দেখুৱাম। আইতা আছে বাৰু, আইতা ঘৰতে ইয়াতে আছে। আইতা ফটো দেখুৱাম, আৰু লগতে ককা আগতে দেখিলে কেনেকুৱা আছিলে সেয়া দেখুৱাম। আপোনালোকে চাই যাব, মই স্ক্ৰীণত দি দিম, চাই ল'ব। আমাৰ আইতাৰ ৰুমৰ পৰা আমাৰ গাঁওখন একদম ধুনীয়াকৈ দেখি থাকি আৰু খিৰিকীখনৰ ওচৰত ৰখিলে একদম এইফালে ৰাস্তা, তাৰপৰা এইফালে পথাৰ, এইফালে আমাৰ গোটেই গাঁওখন, এইফালে দি আমাৰ ঘৰলৈ যায়গৈ, চব একদম ধুনীয়াকৈ দেখি থাকি আৰু। বতৰটো ইমান এটা ভাল নহয় দেই, আজি বৰষুণ দিবও পাৰে। আমি এতিয়া খুৰীহঁতৰ ঘৰৰ পৰা আমাৰ নিজৰ ঘৰলৈ আহিছোঁ। পাপা মানে সকাম পাই আহিলে, পাপাক লাগ দি দিলোঁ ল'বলৈ। তাৰপৰা এয়া খুৰীহঁতৰ পৰা কল দি পঠিয়াইছে, মানে ঘৰৰ কল, দৰৱ নিদিয়া, খাবলৈ ভাল হ'ব। পাপা এইটো কি কল? এয়া হেনো মুনুহৰ কল, মানে আমাৰ ইয়াত মুনুহৰ কল বুলি কয়, আপোনালোকে সেইফালে কি বুলি কয় জনাব। তাৰপিছতে ককা ফটো দিম বুলি কৈছোঁ স্ক্ৰীণত, চাই ল'ব। আমি খুৰীহঁতৰ ঘৰৰ পৰা আহিলোঁ, মানে সকাম পাই খুৰী ঘৰত সোমাইছিলোঁ যে, তাৰপৰা খুৰীহঁতৰ ঘৰৰ পৰা ঘৰলৈ আহিলোঁ। আহি বাবু শুলে, তাক শুৱালোঁ, শুৱাই মেলি এতিয়া মানে আগফালে বহিছোঁহি, কাপোৰ কানি হ'লে। তাৰপৰা মোৰ চিৰিয়েল এখন চাবলৈ আছে, চিৰিয়েলখন চাওঁগৈ। তাৰ আগতে যাওঁ ব'লক, আমাৰ মায়ে পুখুৰীত বৰশী বাইছে, চাই আহোঁগৈ। এয়া আমাৰ মায়ে বৰশী বাই আছে, কিন্তু মাক এতিয়া নেদেখাওঁ মানে মা দেখুৱাব পৰা অৱস্থাত নাই। তাৰপৰা এই মাছে পূৰা মাৰি আছে, দেখিছে নাই? মা, সেইবোৰ কি মাছ আছেনো? জিৰা মাছ কি দি আছিলে? ৰূপচন্দা, ৰৌ, বাহু। তাৰপৰা এইখিনিতে ঔটেঙাও লাগি আছে, সেয়া দেখিছে নাই জানো আপোনালোকে? এইয়া এটা দেখিছে চাগে ন, মই জুম কৰি দিছোঁ। এইটো ক'ত গ'ল? এইটো দেখিছে? ঔটেঙা লাগি আছে, কিন্তু মানে এইফালেদি এনেকৈ কৰি যাব লাগে যে ঔটেঙা আনিবলৈ। সেইফালে হাবি দেখিছে নাই, যাবলৈ মানে বাটেই নাই। তাৰপৰা দাঁতিতে বাঁহ গছো আছে বাৰু। আৰু আপোনালোকক দেখুওৱা নাই, আমাৰ আৰু এটা পুখুৰী আছে গম পায়, বোলো সেইডোখৰত দেখুৱাম বাৰু। কিন্তু তাৰ আগতে এজনী আমাৰ গৰু
গাভিনী হৈ আছে। তাৰপৰা ইফালে পোৱালিকেইটা আছে দেখুৱাম বাৰু। এইজনী খুচিবলৈ আহিছে, দেখিছেনে মোক? অঁ মা খুচিব। ওচৰলৈ নাযাওঁ বাৰু, পুখুৰীটোৰ ওচৰলৈ। সেইটো মানে জেওৰা দি থোৱা আছে যে, সেই জেওৰা দিয়া এইটো সেইটো মানে আমাৰ পুখুৰী নহয়, এইটো আমাৰ খুৰাহঁতৰ পুখুৰী। খুৰাই ইয়াত মাছো জীয়াই থৈছে। ইয়াত মানে জিওৱা মাছৰ বদলি গৰৈ চৰৈ মাছো আছে, গৰৈ কাৱৈ, আৰু আমাৰ পুখুৰীটোতো আছে গৰৈ কাৱৈ। তাৰপিছতে এইফালে আমাৰ গৰু পোৱালি এটা ইয়াত আছে। হেম্বে টুকুলুং টুকুলুং গুলুং। এই হ'ল ডাঙৰ। তাৰপৰা সৰু এজনী আছে, এইজনী চৰি আছে ৰ'ব, এইজনী চাইছে দেখিছে মোক। আৰু আমাৰ বাৰী কাজি নেমু, এই পুখুৰী পাৰতে আছে কাজি নেমু গছজোপা, দেখুৱাইছিলোঁ নহয়। তাৰে 3টা মায়ে ছিঙি দিলে, লৈ আহিছোঁ আজি খাবৰ কাৰণে। এতিয়া আমাৰ বাবু শুই উঠিলে, শুই উঠি ডাইৰেক্ট সি পঢ়াত লাগিছে। এইফালে মানে লিখিবলৈ লাগে তাক। খুব মই কৈছিলোঁ যে ABCD গাই আৰু লিখি খুব ভাল পায়, সেইটা অকল ABCDকে লিখি থাকে। এই ABCD লিখিছে চাওক। কি লিখিছা? এবাৰ মোবাইললৈ চাই দিয়া। হাই কৈ দিয়া আকৌ। কি লিখিছা কৈ দিয়া। গুড বয়। থেংক ইউ কোৱা। এফ লিখা আকৌ। জি এইচ কিবা লিখিব পাৰিছেগৈ যেন তেনে, খালি চিটো অকণমান হেৰি হৈছে। লাহে লাহে পাৰিবগৈ আৰু, ইমান যত্ন দিয়া নাই মই। অঁ পাৰিছা দেই। সম্পূৰ্ণ লিখাকেইটা দেখুৱাইছোঁ, খালি এছটো সি নোৱাৰে। মই এছটো তাক লিখাই দিব লাগিব। একেটা পাকতে খালি পৰাগৈ নাই। লাহে লাহে পাৰিব আৰু ন। এই এনটো খালি সি এনেকৈ লিখে। সেইকাৰণে তাৰ এনটো অকণমান গণ্ডগোল হৈ আছে। এইটো মই ধৰি ধৰি শিকাব লাগিব ভালকৈ, কিন্তু এললৈকে ধুনীয়াকৈ পাৰিছে। মানে মুখস্থটো ধুনীয়া হৈ গৈছে, খালি লিখোঁতে মানে অকণমান প্ৰব্লেম হৈছে। এনটো এমটো চিটো অকণমান মানে লিখিব মানে পাকটো ইমান এটা পৰা নাই। তাৰপৰা এছটো সি নিজে লিখিব পৰাই নাই, ৱাইটো পৰা নাই। বাকী গোটেই ABCDখিনি পাৰিছে আৰু। পিটো ভালকৈ দিয়া। হ'ব ইমানলৈকে দেখুৱালোঁ আৰু দেই। নে সম্পূৰ্ণ দেখাই দিওঁ দা? দিয়া সম্পূৰ্ণ দেখাই দিম নেকি? এছটো লিখাই দিম ৰ'বা, মই তাক এছটো লিখাই দিলোঁ ৰ'ব দেই। এছটো মই লিখাই দিলোঁ, তাক ধৰি লিখালোঁ যে সেইকাৰণে অকণমান হেৰি হ'ল। ইউ লিখা পাৰিছে, ইউটো অঁ ডব্লিউ এক্স ৱাইটো তলতে লিখি দিয়া। ইয়াত তলত জুৰিব নহয়, ৱাই জেড লিখি দিয়া। অঁ লিখি দিয়া আকৌ ৱাই জেড। পাৰিবা নাই ৱাইটো? মই ৱাইটো লিখাই দিওঁ। এতিয়া জেডটো লিখি দিয়া। জেডটো একেটা পাকতে নোৱাৰে যে, সেইকাৰণে দুডাল মাৰি দিহে আকৌ টানি দিয়ে। এয়া এটা ABCD। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো আজি চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি জনাব, আৰু লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।